বন্ধু বান্ধৱীসকল, আপোনালোকৰ কেনে? আশা কৰোঁ সকলোৱে ভালে আছে। ময়ো ভালেই আছোঁ। দুদিন আন্টি ঘৰত থকাৰ পাছত আহি পালোহি আৰু আজিৰ ভিডিঅ'টোত বিশেষ একো দেখাবলৈ নাই। আন্টি ঘৰত মনেকৈ বনোৱা মাছৰ ভাজিটো, ফিছ কাৰী, তাকেই দেখাম আৰু মানে বহুত চিম্পলকৈ মানে কি মানে ঠিকে চিম্পলকৈ আৰু বহুত চিম্পলকৈ যিবিলাক পালোঁ আৰু তেনেকৈ বনাই দিলোঁ আৰু মানে সহজতে, কাৰণ বেলেগৰ ঘৰত বেছি একো এক্সপেৰিমেণ্টো কৰিব মন নাযায় আৰু একো কৰিব মন নাযায়। যি পালোঁ আৰু সেইটো দি কিনে বনাই দিলোঁ। ভিডিঅ'টো এবাৰ চাব দেই, চাই ভাল লাগিলে মানে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। এয়া মোৰ ৰেডি ফিছ কাৰী, এবাৰ ট্ৰাই কৰিব দেই। ট্ৰাই কৰি ল'লোঁ। যিখিনি তেল বাছিলে তাতে যিখিনি পিঁয়াজ আৰু বিলাহী কাটি থৈছিলোঁ সেইখিনি দি পেলাই দি কিনে অকণমান ফ্ৰাই কৰি লওঁ। মানে বেলেগৰ ঘৰটো একদম চিম্পলকৈ বনাইছোঁ, কাৰণ ভিডিঅ' বেছি বনাবলৈও মানে লাজো লাগে। কেচিং খাচাংকৈ যেনেকৈ পাৰিছোঁ আৰু বনাইছোঁগৈ। আন্টি এটা মিক্সিটো বেয়া হৈ গ'ল, তো পটাত পিচিব লগা হ'ল। আন্টিয়ে মছলাখিনি পটাত পিচি দিছিলে। পিঁয়াজটো অকণমানকৈ কালাৰ হ'বলৈ মানে অলপ সিজিবলৈ দিব লাগে, বিলাহীখিনি যাতে অলপ সিজি যায়। ইয়াত মই মিট মছলা দি দিওঁ। মিট মছলা নহয়, ফিছ মছলা। মছলা দিলোঁ। এই হালধি দি দিছোঁ, ধনিয়া অলপমান, জিৰা অলপমান। এয়া কাশ্মীৰী মিৰ্চি যিহেতু ভাজিটো অলপমান কালাৰ হ'লে মানে ভাল লাগে, তো সেইটো কাৰণে মানে মোৰ মানে কাশ্মীৰী মিৰ্চি ইউজ নকৰাকৈ ভাজি বনাই বহুত বেয়া পাওঁ। আনকি এটা লগত ইমান নাখায়, মোৰ কাৰণে উলিয়াই দিছে এতিয়া আৰু অলপমান ভাজি ল'ব। এই পিঁয়াজ আৰু বিলাহীখিনিৰ লগত এইখিনি মছলাখিনি ভালদৰে ভাজি ল'লোঁ। এতিয়া যিখিনি পিছা মছলাখিনি আছিলে সেইখিনি দি দিম। পিছা মছলাখিনি দি দিলোঁ। এতিয়া সেইখিনি দি কিনে ভালকৈ মিলাই ল'ম। ইয়াত সৰিয়হ, বিলাহী, পিঁয়াজ, নহৰু, আদা গোটেইখিনি পিচি দিছিলোঁ। যিটো মানে মিক্সিটো বেয়া হৈ গ'ল আছে, মাছটো সেইকাৰণে পটাতে পিচিব লগা হ'ল। তেতিয়া পটাত পিছা মছলা খাবলৈ সোৱাদ এটা বেলেগ। আপোনালোকে গ্ৰেভিটো দেখিবলৈ পাইছে। বহুতেই চিম্পলকৈ বনাইছোঁ, মানে মছলা অলপমান এড কৰা হৈছে বেছি, কিন্তু মানে একদম চিম্পল। ভালদৰে হলদিলম যেতিয়ালৈকে মানে মছলা গোন্ধখিনি ভালকৈ ওলাই নাযায় তেতিয়ালৈকে ভাজিম। আৰু এই মছলা পিচিছিলোঁ যে তাতে লং, ইলাইচি আৰু দাইলখিনি এড কৰি দিছিলোঁ অলপমান। মছলাখিনি ভাজি ল'লোঁ। ভাজি লোৱাৰ পাছত নিমখটো সোৱাদ অনুযায়ী দি দিব। নিমখ কণ দিলোঁ মই। দি মেলি কেতিয়া নিমখখিনি ভালদৰে মিলি ল'ব দিব লাগিব। মানে মিলি যাব এনেও বাৰু, নিমখেই হয় যিহেতু। ভালদৰে গ্ৰেভিখিনি এতিয়া মছলাৰ গোন্ধখিনিও মানে ধুনীয়াকৈ ওলাইছে আৰু এতিয়া ইয়াত পানী অলপমান এড কৰি দিছোঁ। হৈ গ'ল। বেছি পানী এড কৰিব নালাগে, মানে এনেকুৱা যাতে গ্ৰেভিটো অলপমান ডাৰ্ককৈ থাকক। বেছি পাতলা হৈ গ'লে খাই ভাল নালাগে। মই ঠাণ্ডা পানী এড কৰিলোঁ, মানে এতিয়া গৰম পানী এড কৰিবলৈ মন যোৱা নাছিলে, কিন্তু ঠাণ্ডা পানী গৰম পানী এড কৰিলে ভাল মানে কি জল্দি হয় আৰু বস্তুটো, যিহেতু গৰম এইখিনি ভাজি লোৱা হৈছে। ঠাণ্ডা পানী এড কৰিলে অলপমান টাইম লাগে। চ' কালাৰটো চাবলৈ খুবেই ধুনীয়া হৈছে। খালেহে গম পাম বাৰু কেনেকৈ হৈছে। মানে মই নহয়, আন্টিহঁতে খালেহে টেষ্টটো পালেহে গম পাম। নিজে বনাইছোঁ তেতিয়া ভালে হৈছে বুলিয়ে ক'ম। এই গোটেইখিনি মাছে দি দিম। আপোনালোকে মাছৰ মাথাটো এটা কাম কৰিব, এইটো এটা কাম বুলি নহয় আৰু মাছৰ মাথাটো ভাঙি কিনে পূৰা গুড়া কৰি কিনে দিব, তেতিয়া টেষ্ট এটা মানে ভাল আহে খাবলৈ। মই গুড়া কৰিয়ে দিম, দেখাম বাৰু আগন্তুক ভিডিঅ' চাই থাকিব, দেখি পাব। মাছৰ নেগুৰটো এনেকৈ গুড়ি কৰি কিনে দি দিব। দুটা মাছ যিহেতু আনিছোঁ, দুটা মাছৰ নেগুৰেই দি দিলোঁ। লগত মাছৰ মাথাটো এইটো গুড়ি কৰি কিনে দি দিব।
যিহেতু ভালকৈ বইল আহি গ'ল এইখিনি দি কিনে ভালকৈ আৰু অলপমান সিজি ল'ব দিব লাগিব তাৰপাছত মাছখিনি যিখিনি ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি এড কৰি দিম মাছ ফ্ৰাইখিনিতে দি দিছোঁ বহুতেই চিম্পলকৈ বনোৱা মাছৰ ৰেচিপি এবাৰ ট্ৰাই কৰি চাব কিবা জানিব হ'লে কমেণ্ট ছেকশ্যনত সুধিবলৈ পাৰে মানে বেছি ভালকৈ ডিছক্ৰিপশ্যন হৈ দেখুওৱা নহ'ল ভিডিঅ'টো যিহেতু মানে অলপমান লাজো লাগে ভিডিঅ'টো বনোৱাত নিজৰ কাৰণে নহয় এইয়া মোৰ ফিছ কাৰী ৰেডি হৈ গ'ল এবাৰ ট্ৰাই কৰিব দেই ভান্দিগত মনে মনে মাছৰ ভিডিঅ'টো কৰিছিলোঁ মাছ বনোৱা মানে কৰাত ইমান একো নাছিলে কোনো একো নক'লেওহেঁতেন কিন্তু তথাপিও মানে অকণমান নিজকে কিবা নিচিনা লাগে তো সেইটো কাৰণে মানে এনেকৈ লুকাই কিনে কৰিলোঁ অকণমানকৈ দেখালোঁ এবাৰ ট্ৰাই কৰি চাব আৰু কিবা সুধিবলৈ হ'লে কমেণ্ট ছেকশ্যনত সুধিব পাৰে মাছৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব লগতে মোৰ চেনেলটোত নতুন হয় যদি ছাবস্ক্ৰাইব কৰিব থেংক ইউ বাই বাই কাইলৈ আকৌ নতুন এটা ভিডিঅ' লৈ লগ পাম বাই বাই